নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি কথা পাতিম NIPCCD গুৱাহাটীত খালী হোৱা পদৰ বিষয়ে। ইয়াত দুটা ছেক্টৰত পদ খালী হৈছে। ইয়াৰ প্ৰথম যিটো পদ আছে সেইটো হৈছে প্ৰজেক্ট এছ'চিয়েট। ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, মাষ্টাৰ ডিগ্ৰী ইন ছ'চিয়েল ৱৰ্ক, ছ'চিয়লজি, চাইক'লজি, হোম চায়েন্স, নিউট্ৰিশ্যন মানে ছ'চিয়লজি বা চাইক'লজি বা হোম চায়েন্স, নিউট্ৰিশ্যন আৰু ষ্টেটিষ্টিক মেনেজমেণ্ট নাইবা চাইল্ড ডেভেলপমেণ্ট। আৰু লগতে ফাংচনেল নলেজ অফ কম্পিউটাৰ মানে এইটো লাগিব আৰু কি, কম্পিউটাৰৰ ফাংচনেল নলেজ লাগিব আৰু 2 yearsৰ এক্সপিৰিয়েঞ্চ লাগিব। এৰিয়া অফ ওমেন আৰু চাইল্ড ৰিলেটেড প্ৰগ্ৰামৰ এক্সপিৰিয়েঞ্চ লাগিব 2 বছৰৰ। আৰু ইয়াত চেলাৰি দিয়া হ'ব 30,000 টকাকৈ পাৰ মান্থ আৰু এজটো ইয়াৰ 35 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগে। আৰু 2 নম্বৰ পোষ্ট হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, HS পাছ কৰা হ'ব লাগিব নাইবা ইকুইভেলেণ্ট হ'লেও চলিব, আৰু লগতে কম্পিউটাৰৰ নলেজ লাগিব। ইয়াতে আপোনাৰ এজটো 35 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগে আৰু চেলাৰিটো ইয়াত পাৰ মান্থ 20,000 টকাকৈ দিয়া হ'ব। হাউ টু এপ্লাই, আবেদন কেনেকৈ কৰিব? আপুনি ইয়াত যিটো ৱেবছাইট দিয়া আছে www.nipccd.nic.in, এইটো আপুনি আসাম জব নিউজ 123.blogspot.com আহি পাই যাব। ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। ইয়াৰ পৰা আপুনি এই পষ্টবোৰৰ কাৰণে এপ্লাই কৰিব পাৰে। ইয়াত আপোনাৰ এটা ফৰ্ম পাই যাব, সেইটো মানে ফৰ্মটো ওলাই আপুনি সেই ফৰ্মটো ফিল আপ কৰি যিবোৰ ডকুমেণ্টছ তাত বিচাৰে সেইটো মানে সকলোবোৰ দি ইয়াত যিটো এড্ৰেছ দিয়া আছে মই দেখাই আছোঁ, নেশ্যনেল ইনষ্টিটিউট অফ পাব্লিক কৰ্প'ৰেশ্যন এণ্ড চাইল্ড ডেভেলপমেণ্ট গুৱাহাটী, ইয়াত পঠাই দিব লাগিব। কিবা ডাউট থাকিলে আপুনি তলত কমেণ্ট কৰি জনাব, আৰু মই এনেধৰণৰ ভিডিঅ' আপোনালোকৰ বাবে লৈ আহোঁ। সেইবাবে চেনেলটো ছাবস্ক্ৰাইব কৰি যিটো বেল আইকন আছে সেইটো প্ৰেছ কৰি ৰাখিব। আজিৰ কাৰণে বাই বাই, টেক কেয়াৰ, জয় হিন্দ, জয় অসম।